কৃপা কৰি কহিও আমাত কৰি পুনবাৰ কতনি গদতি শুনিও কৰি সি গণ গীতামিত কোনে পৰে কৰিলো বনন গৃহ অৰ্থ বুজিবাক শক্তি নাহি কাই দেৱ ঋষি নজানয় মহাত্মা গীতাৰ কিঞ্চুটো জানি মাতা কৃষ্ণ ধনঞ্জয় যাক বাক বাস আৰু শুক মহাশয় লেখ অংশ জানো মাত আনে যত জন যিমতে শুনিলো কৰে সৰ্বক্ষণ বৰ্ণন ৰামে গাভীৰূপী বেদ শাস্ত্ৰ শ্ৰীকৃষ্ণ দেহয় বৎসৰূপ ধৰি তাক অৰ্জুন প্ৰিয় উদৰ ভৰিয়া দুগ্ধ খাৱে জ্ঞানী গণ অৰ্জুনে আগে নিজে কহে নাৰায়ণ জীৱৰ তাৰণ হেতু মহাত্মা গীতাৰ দৈৱকী নন্দনে কৃষ্ণ কৰিলা প্ৰচাৰ সংসাৰ সাগৰ তৰিবাক যাৰ মন গীতামৃত পান কৰি কৰা সেইজন শুনে কিবা অভ্যাস কৰয় যিটো জন জ্ঞান লাভ কৰিবে নোৱাৰে সিটো জন দিব্য ৰাতি যিটো জনে শুনে কিবা পঢ়ে হেলা ৰঙে সেইজন সংসাৰ কতৰে নয় মানুহ সিটো দেৱ ৰূপময় সংসাৰ সাগৰে মাজ অবেশতৰয় গীতা অৰ্থ কৃষ্ণ প্ৰবোধয় ধনঞ্জয় সগুণ নিগণ পথ গীতা মাজে হয় ভক্তি তত্ত্ব ভক্তি মুক্তি কৰিলন্ত সবে একমনে শুনা তাক তৃতীয় পাণ্ডৱে আঠৰ অধ্যাত্ম মধ্যে যতে কপকাৰ সমস্ত অৰ্জুন আগে কৰিলা প্ৰচাৰ ভক্তিভাৱে গীতা জলে যিটো স্থান কৰে সিটো জনে তৰি পায় নিৰ্মল শৰীৰে ৰাম শ্ৰদ্ধা নকৰিয়া যদি কৰে গীতা স্থান হস্তি স্থান সমেতাৰ জানি সেই থান গীতা পাঠ নকৰে নুশুন যিটো জনে তাত পৰে সংসাৰত পাপী নাহিয়ান গীতাৰ অৰ্থ কনে জানয় যিটো নৰে জ্ঞান বুদ্ধি কুল দেহ ধিক সবে তাৰ গীতাৰ অৰ্থ কনে জানয় মোহ যিটো গৃহতে কৰিব বাস বিঠাতে সিটো যিটো জনে গীতা পাঠ কদাপি নকৰে যজ্ঞ দান বেদ পূজা মিছাতেহে কৰে যিটো মোহে গীতাখন কৰে যে আদৰ হোম দান যজ্ঞ সবে বৃথা হয় তাৰ গীতা পাঠ কৰে কিন্তু আন নাহি কৰে মহাদোষী সিটো জনে নৰে পত পৰে যিটো জনে গীতা প্ৰকাশয় হোৱে নাই অসুৰিক জ্ঞান সিটো জানিবা নিশ্চয় শাস্ত্ৰ বেদ ধৰ্মৰ বাহিৰ সিটো জ্ঞান জানি তাৰ বিসৰ্জন দিবা জ্ঞানীজন সকলো শাস্ত্ৰৰ জ্ঞান গীতাতে আশ্ৰয় বেদ বেদান্তৰ ধৰ্ম গীতা পঢ়ি পায় যিটো পাঠ কৰে শিয়ালয় দেৱাগৰে তীৰ্থত নন্দিত কিবা চাল কাম ঘৰে ৰাম নাথাকে শত্ৰুৰ ভয় শয়ন সপোনে সদায় তুষ্ট নাৰায়ণ সিটোৰ কাৰণ গীতাত পাতত কৃষ্ণ সন্তোষ যিমত দেৱতীৰ্থ দানত নোহোৱে সেই মত যিটো জনে ভক্তিভাৱে গীতা পাঠ কৰে বেদ পুৰাণত ফল অপৰাসে ধৰে গীতা পাঠ কৰে যিটো যজ্ঞৰ আগত বৈষ্ণৱ মাজত কিম্বা দেৱতা থানত সিন্দুপিত শিলাৰ আগত যোগ্য স্থানে সাধু আগে অথবা প্ৰীতি শ্ৰাদ্ধ দিনে ৰাম সৰ্বসিদ্ধি হয় তাৰ বেদৰ বচন অৰ্জুনৰ আগে নিজে কহে নাৰায়ণ দিনে দিনে যিটো জনে গীতা পাঠ কৰে
অষ্টমেঘ ফল সিটো অবেশে ধৰে শ্ৰৱণ কীৰ্তন সদায় গীতাত কৰয় পৰম গতিত সিটো অবেশে লয় ভক্তিভাৱে যেইজনে গীতা কৰে দান মনোমত ভাগ্য লাভ পায় সেইজন সৌভাগ্য সকলভে নাহিকে সংশয় পৰম সুখ সকলোভি সংসাৰত ৰয় সৰ্বতো ৰজাৰ ঘৰে গীতা পাঠ কৰে পীড় ব্যাধি সুখ নাহি তাৰ ঘৰে ৰোগ শোক তাৰ কিয় থাকয় দূৰত নহয় বিপদ তাৰ অৱনি মাজত নৰক এৰাই পাহে কৃষ্ণত ভকতি বিস্ফুটত আদি যুগে নহয় দুগতি জীৱৰ পালক কৃষ্ণই যদি তুষ্ট হয় ন্যায় ভক্তি বুলি তাকে কহে বেদ ছয় মুক্তি সুখ পায় অং পাপ মুক্ত হয় পদ্মপতে জলে যেন স্পৰ্শ নকৰয় যিটো জনে নিত কৰে অভ্যাস গীতাক মহাপাপে স্পৰ্শ নকৰয় কভু তাক অভয় ভক্ষণ অৱসাৰ আচৰণে অপিষ্ট দৰ্শন কৰে জ্ঞান বা অজ্ঞানে অসত্য ইন্দ্ৰিয় হেতু যতক পাতক সৰ্বপাপ নাশ হয় পাঠক গীতাক সৰ্বতো আহাৰ কৰে নকৰি বিচাৰ গীত পাতে সেই পাপ খণ্ডয় তহাৰ ৰত্ন পুণ্য মহিলাভ কৰে অনায়াসে গীতা পাঠ মাত তাৰ সেই পাপ ধৰে অন্তৰত গীতা যায় কৰয় ৰমন শক্নিক পণ্ডিত জয় জাপক তিয়ান জ্ঞানী ধনী যোগী সিটো অবেশে হুৰয় যিটো সদায় হৃদয়ত গীতাক ধৰয় সৰ্বকালে যিটো থানে গীতা পাঠ হয় প্ৰয়াগাদি সংগে তীৰ্থ সেই স্থানে ৰয় যোগী ঋষি দেৱগণ দেহৰিকে তাৰ ঠাকৰ সবৰ তাৰ দৈৱকী কুমাৰ ধ্ৰুৱ আদি পৰিষদ নাৰদ গোসাঁই সৰ্বদ গীতৰ আগে অৱস্থান হয় পঢ়ে শুনে কিম্বা অৰ্থ কৰ গীতাত অৱস্থানে কৰে কৃষ্ণ সেহিতে তাহাৰ নাৰায়ণ বদতি শুনিও ধনঞ্জয় হৃদয়ৰ ধন গীতা জানিবা নিশ্চয় গীতা মাত সৰ্বোত্তম জ্ঞানৰ আধাৰ ত্ৰিলোক পালোঁহো মই আশ্ৰয় গীতাৰ গীতাতে পৰম পদ গীতোত্তম স্থান গীতাতে পাৰম বিদ্যা ব্ৰহ্মৰূপী মান গীতাৰ গোপন তথ্য শুনা ধনঞ্জয় যাহাৰ কীৰ্তন সৰ্ব পাপ মুক্ত হয় গংগা গীতা গয়া সাবিত্ৰী গীতা সত্য অষ্টমাত সীতা ভগ্নিক পবিত্ৰ নন্দ বেদ দেখি ব্ৰহ্মা বিদ সন্ধ্যা তয় সৰ্বকালে কৰি আছে গীতাতে আশ্ৰয় মূল মাজে আন নাম আশ্ৰয় যতক শুদ্ধ মনে স্মৰণ কি কৰে প্ৰত্যেক জ্ঞান সিদ্ধি লাভ পায় পৰম পদক প্ৰকৃতি স্বৰূপ বুলি জানিবা গীতাক সমস্ত অক্ষমে গীতা অৰ্থপাঠ কৰে গোদান ফল সিটো তথাপিও ধৰে তিনি ভাগ পাঠ সেই যোগ ফল পায় গংগা স্থান ফল লভে পাঠ ভয় হয় ছয় ৰাম অধুদৈ গীতা যেদি নিত পাঠ কৰে ইন্দ্ৰলোক বাস কৰে সেই সাধুনৰে নিত এক অধ্যায় পাঠ কৰে ভক্তিভাৱে সংসাৰত ৰিয়া সুখে ৰুত লোক পাৱে অথবা অধ্যায় পাঠক গীতাক শতমণ্ড তৰা বাস কৰে সূৰ্য লোক যেদি শ্লোক পাঠ কৰে 10,507 4 3 1 অধ্যায় যেদি পাঠ মাত চন্দ্ৰলোক বাস হয় অযুত বছৰে সংসাৰ দুখ নাপায় সিটো নৰে কোনো অধ্যায় 4 ভাগৰ ভাগ
পাঠ কৰি কৰে যেদি জীৱনক ত্যাগ, সৰ্ব পাপ মুক্তি পায় সেই সদাচাৰ, ৰাশি ৰাশি পাপ সৰ্বে ধ্বংস হয় তাৰ, মৃত্যু কাল গীতা সংগ থাকয় যাহাৰ, বৈকুণ্ঠে কৃষ্ণৰ সংগে কৰয় বিহাৰ। ৰাম স্মৰে কিবা পাঠ কৰে মৰণ কালত, নাৱাসে যাও সিটো গোলক ধামত, মৃত্যু যেদি আধা এক গীতা পাঠ কৰি, গীতা ভাষে বহে পুণ্য নৰ জন্ম ধৰি, মৰণ সমস্ত মুখে গীতাত উচ্চাৰে, উত্তম গতিত লাভ কৰে সিটো নৰে, যত ধৰ্ম কৰ্ম মান গীতাত আশ্ৰয়, ইহ বনু দুখী বুলি সৰ্বলোকে কয়, প্ৰীতি সাধ গীতা পাঠ প্ৰীতি তুষ্ট হয়, নৰক বিচাৰি পিতু স্বৰ্গপুৰে যায়, গীতাত সন্তোষ প্ৰীতি গণ অতিশয়, পুত আশীৰ্বাদ প্ৰীতি লোক লভৰয়, গীতা দান কৰ ধেনু পুষ্ট সম্বন্ধিতে, গীতাৰ্থ লভয় সিটো জানিবা নিশ্চয়, স্বৰ্গ সংগে গীতা দান স্বৰ্ণ সংগে গীতা দান কৰিলে বিপক, পুণ্য জন্মে নোহে তাৰ জানিবা সকাম, যিটো জনে দান কৰে গীতা শতক্ষণ, ব্ৰহ্মলোকে পায়ে জন্ম নোহে ধৰা দাম, গীতা দান প্ৰভাৱতে সেই সাধু লোকে, সপ্তকল্প বিষ্ণু সহ বিষ্ণু লোকে থাকে, গীতাত সমক যিটো শ্ৰৱণ কৰয়, প্ৰীতিভাৱে কৃষ্ণ তাৰ অতি সাধয়, চতুৰ্ভুজ লোক এই অৱনি ভিতৰে, অমৃত ৰূপিণী গীতা আশ্ৰয় কৰে, হাতত অমৃত ত্যাগ কৰে জানি শুনি, বিষ ভঙি মৰে যেন পানক আপুনি, সংসাৰত আছে যত মনো দুখী গণ, সুখে লোভে গীতা জ্ঞান গীতা কৰি পান, জনকাদি ঋষি গণে গীতাশ্ৰয় হয়, পাপ খণ্ডি অন্তে পৰম গতি পায়, লৰচৰ নোহে গীতা সকল সমান, ব্ৰহ্মস্বৰূপিণী গীতা জানা মতি মান, অভিমানে গৰ্ব গীতা নিন্দে যিটো জনে, অৱশ্যে সি মিহ হয় নৰক পতন, অহংকাৰে গীতা অৰ্থ শ্ৰদ্ধা নকৰয়, কল্প অন্তে কুন্তি পাক নৰকত ৰয়, গীতাত কৰয় ব্যাখ্যা নুশুনয় আনে, শোকৰ জনিত জন্মে ধৰে সেই জনে, চুৰি কৰি আহি যদি পঢ়য় গীতাক, পুণ্য ক্ষয় পাই পাপে বহয় তাহক, গীতা পঢ়ি পৰম অৰ্থ কল ভয়, নেপায় একো ভাল মিছাতে পঢ়য়, যেন প্ৰেম দত্ত সম হুৱে অনাহক, তাতো দুখ সিটো বুলি জানিবা সমক, গীতাত শুনয় যিটো শুদ্ধ চিত্ত হৈ, শোভন পাতৰ বস্ত্ৰ ভোজ দ্ৰব্য চাই, প্ৰীতি হেতু পৰমাত্মা উৎসৰ্গ কৰিব, যথাযোগ্য পুঁজিবাক চক সম্মুখিব, শোভন সহিতে বস্ত্ৰ দ্ৰব্য দিবা দান, বাকচৰ তুষ্টে প্ৰীতি হুৱে ভগৱান, সুতনি গদতি শুনিও কৰি সি গণ, অৰ্জুন আগতে স্বয়ং কৰে নাৰায়ণ, গীতা পাঠ শেষ ইটো পাঠ যে কৰিবা, তেবে সেই পাঠৰ ফল সিজন লভিব, গীতা পাঠ কৰি যদি মহাত্মা নপঢ়ে, বৃথাতে সিজন গীতা পাঠ কৰি মৰে, মহাত্মা সহিতে গীতা পঢ়ে কিবা শুনে, লয় পৰম গতি শ্ৰদ্ধা বক্তাজনে, পুণ্য ফলে সংসাৰক তৰয় সিটো জনে, অৰ্থ শুনি মহাত্মাক কৰিলা শ্ৰৱণে, শুনা সৰ্বজন এইটো মহাত্মা গীতাৰ, যাহাৰ প্ৰভাৱে সুখে তৰয় সংসাৰ,
গীতাৰ মহাত্মাই সিমানে সমাগত হৰি হৰি বোলা সবে নাম পুণ্য ফলে সংসাৰৰ তত্বৰ যিটো জন শ্ৰৱণ শুনা সৰ্বজন এইটো যাহাৰ প্ৰভাৱে সুখ তৰয় সংসাৰ বোলা সভা হৰি ৰাম ৰাম হৰি কৃষ্ণ কৃষ্ণ হৰি ৰাম ইতি শ্ৰী গীতা মহাত্মা সমাপ্ত।